প্ৰকাৰৰ হৰিণ এটা বনাইছে, ইমানেই ধুনীয়া, কি যে মজা লাগিছে দেই। সেইটো খুবেই ধুনীয়া হয়। আপোনালোককো যদি অৰ্ডাৰ লাগে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰে। তলত মই কণ্টেক্ট নাম্বাৰ দি দিম। সেইটো হৰিণটো হয়। আৰু এইজনী হৈছে আমাৰ ময়ূৰ চৰাই। কালাৰিং কৰিবলৈ অকণমান বাকী আছে। খুবেই ধুনীয়া। আৰু আপোনালোকক দেখুৱাই আছোঁ কেইজনীমান বগলী। হয়, এই পকাৰো বনাইছে যে সেইকাৰণে বেছিয়ে ভাল লাগিছে। এইকেইজনী হৈছে বগলী। বগলীকেইজনী পৰি থকা নিচিনা লাগিছে, বিলৰ পাৰত পৰি আছে আৰু জাষ্ট ইমানেই ধুনীয়া লাগিছে নহয়। হয়, এইকেইজনী বগলীকেইজনী আপোনালোকক যদি লাগে, পকাৰে বনাইছে, ইমানেই ধুনীয়া। কণ্টেক্ট কৰিব। শদিয়াত আছে, নলখিমপুৰীয়া গাঁৱত। আপোনালোকক তলত ডেছক্ৰিপশ্যনত দি দিছোঁ বাৰু নাম্বাৰটো। সেইটো প্ৰকাৰৰ এটা হৰিণ বনাইছে, মানে ধুনীয়া লাগিছে। কি মজা, পকা ঘৰত থ'বলৈ ভাল। এটা চুকতে থৈ পেলাই কি মজা লাগিব। বহুতেই ধুনীয়া আৰ্টিষ্ট হয় মানুহজন। সকলোবোৰ বস্তু ইয়াত উপলব্ধ হয়, প্ৰতিটো বস্তু পোৱা যায়। এইকেইখন হৈছে কাৰ্ড। এইকেইটা ইমানেই ধুনীয়াকৈ বনাইছে। এইফালে এইটো কাঠ মিস্ত্ৰীয়ে কিবা এটা মেচিন লৈ আছে। এইটো কাঠফলা মেচিন এটা মানুহৰ কান্ধত লৈ আছে এইটো। আৰু এইফালে আছে এইকেইটা আপোনাৰ বন্দুকধাৰী। কাৰোবাক এতিয়া চৰাই চিৰিকটিক মাৰিব লৈ আছে। লগতে এইকেইটাই গৈছে পূজা চাবলৈ। যিহেতু পূজাৰ সময়, এইকেইটা মাক দেউতাক জীয়েক আটাইখিনি গৈছে পূজা চাবলৈ। সঁচাকৈ বৰ ধুনীয়া লাগিছে দেই। এইফালে আৰু কেইজনীমান আছে, এইকেইজনী বগলী। এই বগলীকেইজনী, এইকেইজনী এনেকেই মানুহজনে বনাই থাকে। এইখিনি চিমেণ্ট লৈ লৈছে, সেইখিনি হোৱাইট চিমেণ্ট লৈছে। আৰু লগতে আছে এইখিনি আৰু বস্তু বাহিনী এনেকৈ তাঁৰ দি বনায়, লোহাৰ আৰু তাঁৰ দি এনেকৈ এইখিনি বস্তু সঁজুলি হয়। ইয়াৰ পৰাই ধুনীয়াকৈ দি পেলাই বনাই থাকে। খুব ধুনীয়া লাগিছে এই ঠাইডোখৰলৈ আহি মোৰ। কিবা এটা নতুনত্ব পোৱা গৈছে। এইকেইটা বনাই থোৱা আছে। আপোনালোককো যদি দৰকাৰ হয় কেতিয়াবা, খুব ধুনীয়াকৈ বনাইছে। আপোনালোকে যোগাযোগ কৰিব, নম্বৰ এটা দিয়া আছে। বহুতখিনিয়ে কাম কালাৰিং কৰিবৰ কাৰণে। যেতিয়া ফিনিচিং হ'ব এইটোৰ নিচিনা হ'ব। খুবেই ধুনীয়া লাগিছে এইটো।